29 তাৰিখে আমাৰ আঠিয়াবাৰী ৰেঞ্জত আমি সেলিব্ৰেশন কৰিবলৈ সক্ষম হলো আৰু খুব ভাল লাগিছে। এই অঞ্চলৰ জনসাধাৰণে প্ৰিন্স এৰিয়াৰ জনসাধাৰণে খুব ভাল পদক্ষেপ লৈছে। তেওঁলোকে খুব উদ্যোগতা মাধ্যমেৰে এই অঞ্চলৰ জংঘলটো সংৰক্ষণ কৰাৰ লগতে আমি ইকনমিকেলি টুৰিজিম সেক্টৰৰ দ্বাৰাই মাধ্যমেৰে কেনেকৈ আমি স্বাৱলম্বী হ'বলৈ পাৰে সেইটো প্ৰচেষ্টাৰে এই অঞ্চলৰ ৰাইজে আজি জাগে সকলোৱে ওলাই আহিছে। প্ৰায় বহুত মানুহ গেদাৰিং হৈছে, আপোনালোকেতো জানেই। মানে BTC-বাসীয়ে যে আজি ইকনমিটো নট অনলি ডিপেণ্ডিং অন দ্য এগ্ৰিকালচাৰ, টুৰিজিম সেক্টৰ আৰু বিভিন্ন সেক্টৰত আমি আগুৱাই যাব লাগে বুলি সজাগতা হৈছে। সেইটো আমাৰ কাৰণে ভাল লক্ষ্য। অলৰেডি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি দুটাকে নেশ্যনেল পাৰ্ক গঢ়িবলৈ সক্ষম হ'লোঁ। এটাটো হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক। আজিৰ ডেটত 4 বছৰৰ আগতে আমি ফাউণ্ডেশ্যন কৰিবলৈ সক্ষম হ'লোঁ। সেইদিনাখন আমি চিকনাজাৰ নেশ্যনেল পাৰ্কো আমি ফাউণ্ডেশ্যন কৰিলোঁ, কি কয় দুৱাৰমুখলি কৰিলোঁ। আৰু এই কম দিনৰ ভিতৰত অলৰেডি আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আলোচনা কৰা হৈছে। BTCত আকৌ আমি 3টাকে ৱাইল্ড লাইফ চেঞ্চুৰী বনাবলৈ গৈ আছোঁ। এটাটো হ'ব আমাৰ কালিংগড়, দুটা হ'ব আমাৰ পৰ্বতঝৰাত। গতিকে আমি যিমান পাৰি যিমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে, সেই ৰিজাৰ্ভ ফৰেষ্টবোৰ কেনেকৈ আমি সংৰক্ষণ কৰিবলৈ সক্ষম হ'ম, আৰু সেইটো যদি সংৰক্ষণ কৰিব লগা হয় তেতিয়া আমি ৱাইল্ড লাইফ চেঞ্চুৰী নহ'লে নেশ্যনেল পাৰ্ক কৰিবই লাগিব। বিগত 4টা বছৰে ৰায়মনাৰ কেনেকুৱা অগ্ৰগতি দেখা হৈছে? বহুত অগ্ৰগতি। আপুনি চাওক, এতিয়া যদি আপুনি সোমাইগে তাত আপোনাৰ যি কি কয় ডিয়াৰ আৰু কি কয় বাঘ আৰু গাহৰি আৰু আপোনাৰ কি কয় জংগলী মহ, জংগলী গৰু, যেনেকুৱা আজি মানে হেৰি হৈ আহিছে, বৃদ্ধি হৈ আহিছে। আপুনি গ'লে মানে নিজকে ক'ত আছে, পৃথিৱীত আছে নে ক'ত আছে ধৰিব নোৱাৰা অৱস্থা এনেকুৱা হৈ পৰিছে। পৰ্যটকৰ কেনেকুৱা? পৰ্যটক যোৱা বছৰতকৈ বহুত গুণ ভাল। যোৱা বছৰ আমাৰ 24,000 নে কিমানটাহে পৰ্যটক আহিছিল, এইবাৰ 80,000 প্লাছ হৈছে। গতিকে গ্ৰীণ ছিগনেল, এটা ভাল ছিগনেল যে পৃথিৱীত এনেকুৱা এটা ঠাই আছে BTR নামেৰে, য'ত 3টা নেশ্যনেল পাৰ্ক, 2টা ৱাইল্ড লাইফ আছে, আৰু সেই অঞ্চলটো খুব এভাৰগ্ৰীণ। সেইটো আমি কোৱা নহয়, যিবিলাক টুৰিষ্টসকলে ইয়াত ফুৰিবলৈ আহে তেওঁলোকে আমাক কৈ পেলাই গুচি যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন আৰু অধিক সৌন্দৰ্যশালী বা কৰিব লগা আছে। তাত আমাৰ আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে সজাগতা আৰু প্ৰয়োজন পৰিছে, কিয়নো সৰু সৰু মানে ৰূপত আমাৰ কিছুমান মানুহে মানে গৰু ম'হ পালি আছে, তেওঁলোকৰ জীৱিকাৰ কাৰণে কাম কৰি আছে। সেইটো আমি জানো। যদি আমি লাহেকৈ সেইবোৰ আঁতৰাই আনিব পাৰোঁ, সৌন্দৰ্য আকৌ বেছি ভাল হ'ব, এইটো আমাৰ বিশ্বাস এটা আছে। স্যাৰ, লাষ্ট এটা কোৱেশ্চন আছে। যিহেতু BTC